এলেক্স ডি ফিগুৰ গল্প লেপ। পাঠ আৰু অভিনয় নৱজ্যোতি কাশ্যপ। এটা জৰাজীৰ্ণ পজা, এগৰাকী বৃদ্ধা, কেইডালমান কেঁচু, দুটা চুক ভেকুলী আৰু কেইটামান মকৰাৰ বাসস্থান সেই পজাটো। আজবাব বুলিবলৈ পজাটোত এখন বিচনা। বিচনাখনত বৃদ্ধাগৰাকীয়ে বহু বছৰ ধৰি শুলে। বয়স আনুমানিক তেওঁৰ ৯০। নাম গান্ধাৰী। দেউতাহঁতে তেওঁক বাই বুলি মাতিছিল। সেই সূত্ৰে তেওঁ মোৰ পেহী। বাৰ্ধক্য, চকুৰ চানি আৰু হাঁপানীত ধৰাশায়ী হৈ পেহীয়ে বিচনাত উঠিবৰ বহু বছৰ হ'ল। পেহীৰ দেহটোত থকাৰ ভিতৰত শ্বাস প্ৰশ্বাস আৰু কিছু খাব পৰা ভোকটোহে আছে। চানিয়ে চকুৰ দৃষ্টিক কুটি কুটি খোৱাত পেহী আজি অন্ধ। সেই চৰাইৰ কলৰৱত তেওঁ আজি অনুভৱ কৰে দিন ৰাতিৰ পাৰ্থক্য। তৰা বচা আকাশ আজি পেহীৰ নষ্টালজিক অনুভৱ। কিন্তু উৰুষা ছালৰ মাজেৰে আহি গাত পৰা নিয়ৰৰ টোপালৰ আঘাত পেহীৰ এক চিনাকি যন্ত্ৰণাৰ অনুভৱ। হাড় ফুটি যোৱা ঠাণ্ডা গা পাতি লৈ পেহী আজি কিছুদিন ধৰি দিনৰ পাছত দিন কটাইছে মাত্ৰ এটা আশাত, যিটো আশাৰ নাম এখন লেপ। পেহীৰ ঘৰত বোৱাৰী এক দুজনীৰ অবাধ ৰাজত্ব। চমুকৈ ক'বলৈ হ'লে পেহীৰ ওপৰত সিহঁতৰ হিটলাৰৰ শাসন চলে। পেহীৰ প্ৰতি সিহঁতৰ দায়িত্ব নিতৌ দুসাঁজ ভাত আৰু একাপ চাহ। পেহীয়ে বোৱাৰী এক দুজনীক এদিন তেওঁৰ বহু আকাংক্ষিত লেপখনৰ প্ৰস্তাৱটো দিছিল। পিছে ফেটি সাপৰ দৰে খং প্ৰদৰ্শন কৰি পেহী সিহঁতে গৰজি উঠিছিল। মৰিবৰ হ'ল, এতিয়া লেপৰ চিন্তা। সিদিনাখনৰ পৰা পেহীয়ে বোৱাৰীয়েকহঁতক লেপৰ কথা ক'ব এৰিছে। আজিকালি পেহীয়ে ভগৱানৰ নাম লৈ প্ৰতিটো নিশা ঠাণ্ডাৰ সৈতে যুঁজ দিয়ে। কিন্তু হঠাৎ অহা আবতৰীয়া বৰষুণজাকে পেহীক নিশকতীয়া কৰি তুলিছিল, দুৰ্বল কৰি তুলিছিল। অৱশেষত পেহী ঠাণ্ডাৰ সৈতে যুঁজিব নোৱাৰি বুকুত যিমান জোৰ আছে সিমান জোৰেৰে কান্দিছিল। পেহীৰ কান্দোনত বোৱাৰীয়েকহঁতে ৰণচণ্ডী মূৰ্তি ধৰি পেহীক সিহঁতে ধমক দিলে, কান্দিলে ভাতো বন্ধ কৰি দিম। বোৱাৰীয়েকহঁতৰ ধমক খাই পেহীয়ে ঠাণ্ডাত কঁপি কঁপি শৰীৰৰ সমস্ত শক্তিৰে নিজক লগা পতাখিনি কষ্টেৰে টানি আনি ফুপাই ফুপাই ভাবিছিল, ঠাণ্ডাৰ সময় কেইদিন, কিন্তু ভোক লগা দিনবোৰতো সদায় থাকিব। ভাত কেইটা বন্ধ হ'লে ভোকে দেখোন মোক ডিঙিত কচকি মাৰি থব। পেহীয়ে সিদ্ধান্ত ল'লে, চাদৰখন আৰু নামমাত্ৰ ধচাখন উৰি বুকুত আঁঠু গুজি শুই থাকিম। তথাপি সিহঁতক আজিৰ পৰা লেপৰ কথা নকওঁ।